ফ্ৰেণ্ড মই তানিছা মই যে আপোনালোকৰ ওচৰলৈ এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ এটা মাছৰ ৰেচিপি বনাম আপোনালোকৰ ওচৰত আজি মই শ্বেয়াৰ কৰিম আৰু চিম্পলকৈ বনাম খাবলৈ বহুত টেষ্টি আৰু মুখটো দেখিছে মাছ দেখি মোৰ মুখ মেল খাই গৈছে মাছ খাই মই বহুত ভাল পাওঁ আৰু এতিয়া মাছ আমি এইখিনি মায়ে লৈছিলে 22 কেজি তো 60 টকা কেজিকৈ পালে বহুত কমত এইখিনি লৈ ল'লে অলপমান শুকুৱালে আৰু অলপমান এতিয়া হালধি আৰু নিমখ দি সানি ওপৰতে ভাজিব মায়ে আনকি মায়ে গেছত ভাজিলে গেছটো বহুতে যাবগৈ অলপমান টাইম লাগিব আৰু মায়েতো পূৰা কনফিউজ হয় সেইকাৰণে মায়ে গেছত নাভাজে আৰু ভিতৰত আমাৰ চৌকা নাই ওপৰত সেইকাৰণে একদম ওপৰলৈ গৈ মায়ে জুই জ্বলা বনাব জুই মানে চৌকাটা বনাব তাৰপিছত জুই জ্বলাব তাৰপিছতে আৰু ফ্ৰাই কৰিব আপোনালোকে ভিডিঅ'টো চাই থাকক স্মাৰ্ট মায়ে জুই ৰেডি কৰি ল'লে ওপৰতে তাৰপিছত মাছ ভাজিব মাছ ভাজি থাকোঁতে সৰিয়হখিনি তিয়াই থৈ আহিলে আৰু তাৰপাছতে সৰিয়হখিনি খুলিব তাৰপিছতে সৰিয়হ তৰকাৰী বনাব আৰু একদমেই ইজি খাবলৈ কিন্তু বহুত টেষ্টি আপোনালোকে ঘৰত বনাই এবাৰ ট্ৰাই কৰি চাব ইয়াত ফ্ৰিজত ভৰাই থৈছিলে মাছ ভাজি মেলি উলিয়াই আনিলে আৰু এতিয়া আপোনালোকে তৰকাৰী বনাব আৰু ফটাফট আপোনালোকে শিকি ল'ব আৰু ঘৰতে বনাব পাৰিব একদম ইজি ষ্টেপ এয়া পিঁয়াজ ভাজিলে সৰিয়হখিনি খুন্দি থৈছিলে সৰিয়হখিনি তাত দি দিব পূৰা মজাব সৰিয়হখিনি মজোৱাৰ পাছত পানী দি দিব অলপমান পানী দি পেলাই আপোনাৰ মাছখিনি দি দিব তেতিয়া উতলিব তাৰপিছত অলপমান পিছত বন্ধ কৰি দিব দেখক কি ধুনীয়া লাগিছে ধুনীয়া খাবলৈ টেষ্টি এয়া হৈছে পকৰী ৰেচিপি যোনটো বেচন লাগিব সৰু মাছ আৰু পিঁয়াজ নহৰু দেখিছে আপোনালোকে আদা সেইখিনি মই মিক্স কৰি ল'লোঁ আৰু মিক্স কৰি পেলাই মানে এনেকৈ পকৰী বনালোঁ খাবলৈ বহুত টেষ্টি হয় কিন্তু ভিডিঅ'টো লাম্বা নকৰিলোঁ কাৰণ কেলৈ বহুত লাম্বা হৈ যায় ভিডিঅ'টো আৰু বৰিং লাগি যায় চাবলৈ পটাপট বনাই দিলোঁ আপোনালোকে চায়ো ভাল পাব আৰু খায়ো ভাল পাব এইটো মোক দেখিছে মইতো গোটেই প্লেটলৈ বহিয়ে ল'লোঁ আৰু এতিয়া মই খাবলৈ ষ্টাৰ্ট কৰি যাম এফালৰ পৰা আৰু পটাপট খাই শেষ কৰি দিব আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো আপোনালোকে একদমেই ইজি বেচন অলপমান ল'লে পিঁয়াজ দেখিলে আপোনাক যোনখিনি ভিডিঅ' দেখুৱালোঁ হালধি মছলা যিখিনি মছলা আপোনালোকে খাই ইউজ কৰিব আৰু সেইখিনি ইউজ কৰি পটাপট সানি আপোনালোকে ফ্ৰাই কৰি দিব বহুত টেষ্টি হয় আৰু চাহৰ লগতো খাব পাৰে ভাতৰ লগতো খাব পাৰে মইতো আৰু দেখিছেই সুদা জাৰি দিছোঁ পূৰা আৰু ইমান টেষ্ট লাগিছে নহয় এতিয়া মই আৰু খাই থাকিম পূৰা আপোনালোকেও খোৱাক সেইফালৰ পৰা মই অকণমান দি দিছোঁ আৰু মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব থেংক ইউ ফ্ৰেণ্ড বাই বাই টেক কেয়াৰ